হাই গাইজ, সকলোকে নমস্কাৰ জনাই চয়নিকা ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি ওলাইছোঁ মন্দিৰলৈ বুলি, মানুহজনৰ জন্মদিন যিহেতু এয়া দুইজনে ওলাইছোঁ। আৰু এইফালে গাড়ী চাওক কিমান জাম হৈছে। এতিয়া আমাৰ লগতে আপোনালোকক লৈ যাম আৰু জন্মদিন বুলি এটা স্মৃতি ৰাখি থ'লোঁ ভিডিঅ' বনাই। এইফালে ফাইনেলি মন্দিৰ আহি পালোঁ। ইমান দিনে শুনি আছিলোঁ যে এইটো মন্দিৰ ডাঙৰ মন্দিৰ, আহিম বুলি ভাবি আছিলোঁ, কিন্তু সময় সুবিধা হোৱা নাছিলে। ভিতৰত কেনেকুৱা বাৰু নাজানো, আজি প্ৰথম আহিলোঁ, তো আপোনালোককো দেখাই থাকিম, চাই থাকক কেনেকুৱা। আৰু এতিয়া ভিতৰত সোমামগৈ, আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু এইফালে মন্দিৰৰ ভিতৰত চাওক প্ৰৱেশ কৰিলোঁ, আৰু এইফালে মানুহৰ ভিৰ, বহুত মানুহ হয়, বহুত ডাঙৰ মন্দিৰ। আৰু বহুত দিন ভাবি থকা সপোনটো আজি পূৰণ কৰিলে মানুহজনে। ব'লক তেতিয়াহ'লে ভিতৰলৈ যাওঁ। প্ৰথমে কোনফালৰ পৰা আৰম্ভ কৰে জানো। শিৱ মন্দিৰত আমি সেৱা কৰিলোঁ, আৰু ভিতৰে মন্দিৰ আছে। ভিতৰে যাই লাষ্ট পাই এয়া ওপৰৰ পৰা অকণমান দেখাই দিছোঁ। এইফালে বহুত মানুহ হয় মন্দিৰত, বহুত মানুহ। মানুহজন ওপৰত গৈ আছে, মই যাওঁ পিছে এয়া চাওকচোন, বহুত ধুনীয়া। আৰু এনেকুৱা বাৰ্থডে বা জন্মদিন হ'লে মানে আহিলে ভাল লাগে মনটো, যিহেতু মানুহজনে প্ৰত্যেকবাৰে যায় তাৰ বাৰ্থডেত। আৰু এয়া এইফালে তলৰ ফালে সেইফালে মানুহ বহুত মানুহ হয়। আৰু এইফালে মই প্ৰসাদ লৈ ল'লোঁ, লাষ্ট মন্দিৰ পূজা কৰি এয়া প্ৰসাদ লৈ ল'লোঁ। আমাৰ সেইফালে বুট মুগ নাৰিকলৰ প্ৰসাদ দিয়ে, এইফালে দিয়ে পুৰি আৰু হালোৱা, চুজিৰ হালোৱা। সেয়েহে এতিয়া বহিমগৈ, বহি খাম। এই সকলোৱে খাই আছে, এতিয়া আমিও খাম। বহি লওঁ জেগাত, এয়া বহি লৈ ল'লোঁ, আৰু হাজবেণ্ডে উলিয়াইছে এয়া পুৰি আৰু এইফালে হালোৱা আছে, ৰ'ব দেখাই আছোঁ, এয়া হালোৱা। আৰু এতিয়া এই প্ৰসাদ খাই লওঁ, প্ৰসাদ খাই দে আৰু বেলেগ জেগাটোত যাম নহয়, সেইটো দেখাই আছোঁ, আপোনালোক চাই থাকিব দেই। আৰু এইফালে ফাইনেলি আহি পালোঁ ডাঙৰ ত্ৰিশূল এডাল। কিমান ডাঙৰ ত্ৰিশূল চাওকচোন, বহুত ডাঙৰ ত্ৰিশূল। যিহেতু ইয়াত শ্ৰাৱণ চলি আছে, আমাৰ ফালে বাৰু শাওণ মাহ এতিয়ালৈকে হোৱা নাই, কিন্তু এইফালে দিল্লীৰ ফালে শ্ৰাৱণ চলি আছে, সেয়েহে মানুহ বহুত আহিছে শ্ৰাৱণৰ কাৰণে। আৰু এইফালে এটা মন্দিৰ আছে, কি মন্দিৰ বুলি নাজানো, চাই আহিমগৈ। এইফালে সেইডাল ত্ৰিশূলডাল কিমান ডাঙৰ, সেইটো পিছফালৰ মন্দিৰটো চাই আহিলোঁ। আৰু ভিডিঅ' নকৰিলোঁ, ভিতৰত ভিডিঅ' কৰা মানা আছে, সেয়েহে নকৰিলোঁ। আৰু এইবিলাক যে আছে, এইবিলাক 4টা বজাত খুলিব বোলে। আমি ৰাতিপুৱা আহি ভুল কৰিলোঁ, আমি আবেলি সময়ত আহিব লাগিছিলে, তেতিয়া চব দেখা পালোঁ হয়, কিন্তু এতিয়া বন্ধ হৈ আছে, যাব নিদিয়ে। আৰু এই ত্ৰিশূলডাল চাওক, কাছৰ পিঠিত ত্ৰিশূল, ইমান ডাঙৰ, বহুত ধুনীয়া লাগিছে দেই সঁচাকৈ। আৰু ফাইনেলি আমি বহুত দূৰ ঘূৰি এতিয়া হোটেলত আহিলোঁ খাবলৈ। আমাৰ হোটেলখন হৈছে অসমীয়াৰ হোটেল, সেয়েহে আমি আজি অসমীয়াৰ হোটেলত আহিলোঁ। দিল্লীত অসমীয়াৰ হোটেল, এইজনী মালিক, হোটেলৰ অনাৰ অসমীয়াৰ কথা পাতি আছে। আৰু এনেকৈ বাইদেউজনীয়ে বুজাই দিলে। আমি একচুৱেলি হোটেলত আহিম বুলি অহা নাছিলোঁ, আমি এনেই ফুৰিব অহাতে মানে হোটেলখনত সোমালোঁ। আৰু অসমীয়াৰে বুজাইছে, সকলোৱে যিমানবোৰ ইয়াত হোটেলত খাই আছে সকলোবোৰ অসমীয়াই হয়, সকলোৱে অসমীয়াতে কথা পাতি আছে। যিহেতু এই বাইদেউজনী অসমীয়াতে আমাক বুজাই দিলে ভালকৈ, সেয়েহে মানে খাওঁ আৰু এতিয়া। আৰু কেনেকুৱা কি ধৰণৰ ঢালি দিব সেয়া হাজবেণ্ডক বুজাই আছে। তাৰপিছত আৰু ইয়াত মানে অসমীয়া বুলি মানে যেনেকৈ জাপি, এইবোৰ বিহু ডেন্স, বড়ো ডেন্স, সকলো ইয়াত আছে অসমৰ, সেয়েহে অসমীয়া। আৰু এইফালে ফাইনেলি আহি পাব, ইন্তজাৰ কৰি আছোঁ, অপেক্ষা কৰি আছোঁ বাৰু আহিব বুলি। এইফালে মই এনেকৈ অপেক্ষাৰ অন্তত এতিয়া দিবলৈ আহিছে, এয়া ফাইনেলি দি গ'ল। মই ল'লোঁ মাছ আৰু বিলাহী, দালি,
আৰু এইফালে নেমু, এইফালে তিয়হ, চাটনি, আলু পিটিকা আৰু লাই পাত আৰু আলু ভাজি। আৰু এইফালে মানুহজনৰ থালিখনত আছে গাহৰি মাংস। মানুহজনৰ যিহেতু প্ৰিয় হয় সেই গাহৰি মাংস লৈ ল'লে আৰু খাই বৈ ইমানেই টেষ্টি লাগিলে আৰু এতিয়া যামগৈ বুলি ওলালোঁ। আমি এতিয়া অটত উঠিলোঁ দুইজনে আৰু ইয়াৰ পৰা বেছি দূৰ নহয় যিহেতু সেয়েহে এতিয়া যাই পামগৈ আৰু বেছি টাইম নালাগে। আমাৰ ৰুমৰ পৰা এইফালে প্ৰায় আধা ঘণ্টামানহে লাগে মাত্ৰ। আৰু এইফালে পাই গ'লোঁ আমাৰ ৰুমৰ ওচৰত। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে চাই সকলোৱে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিলোঁ দেই, বাই বাই।